ডাক্তৰে টেনচন ল'বলৈ একেবাৰে মানা কৰিছে নহ'লে কোন মুহূৰ্তত কি হয় একো ঠিক নাই আপুনি এইবোৰ কথা নাই কোৱা যে মোক একো ক'বলৈনো সময় ক'ত পালো মুঠতে চিন্তা কৰিবলৈ মানা কৰিছে দৰৱ পাতি কিবা দিছে ছাগলী মাংস আনিছে যে আজি মই জনা ছাগলী মাংস একেবাৰে বেয়া নহয় তেওঁ ছাগলী মাংস খাবলৈ হাক দিয়া নাই নহয় খাবলৈ কৈছে ফিট হৈ থাকিবলৈ কৈছে কিন্তু এইটো বেমাৰৰ কাৰণে ছাগলী মাংস একেবাৰে বেয়া অকল ছাগলী মাংসই নহয় ফেটছ থকা সকলো মাংসই বেয়া দেখিছ বাপেৰে বৰ বিষ সোপা লৈ আহিছে মই এতিয়াই পেলাই দিমগে নহয় ৰিপৰ্ট ক'ত ৰিপৰ্ট এইবোৰ ৰিপৰ্ট নেকি মানে হেৰিত ৰিপৰ্ট আছে 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 ডাক্তৰৰ ওচৰত আছে মানে ডাক্তৰে পিছত ভালকে চাম বুলি কৈছে মই বোলো ঠিকে আছে তোৰ আগৰ ৰিপিণ্ডটো হৈ লওক তাৰপিছত মই ভালদৰে ট্ৰিটমেণ্ট কৰাম তই এটা কাম কৰিবিচোন মাৰ অলপ কাম কাজবিলাকত সহায় কৰি দিবি নহ'লে আকৌ দিগদাৰী পাই নহয় বুজিছ নাই আৰু বিশ্বাস নাই চালা মোৰে ঘৰত চাহ খাব আকৌ বাহিৰলৈ গৈ মোৰে বদনাম কৰিব দেতা আহিলে মই আকৌ ভাবিছিলো আপুনি কলৈ গ'লগৈ বা গৈছিলো ৰবা এফালে অৰা এই কেওঁতৰ বজ্জাতি দেখিলা আৰু বা কিমানে কি বজ্জাতি কৰি আছে ঘৰততো আছে তাৰ মানে আপুনি মোৰ ফালে পুনাব বিচাৰিছে নেকি তেনেহলে মই ভাত পানী নবনাও দেই ইলেকশ্যনৰ বঁটা যিদিনাখনৰ পৰা লাগিছে মোৰ ঠিকনা পাকঘৰতে হ'ল এতিয়া আকৌ মোৰ মালিচো কৰিব লগা হৈছে কাৰ মূৰ মালিচ কৰিব লগা হৈছে কাৰ হ'ব মাৰ মূৰৰ বিষত থাকিবই পৰা নাই গাটো অকনমান গৰম ভাত নাখাও বুলিও কৈছে হঠাতে কি হ'ল জানো পাই পিটিকে কি হয় মায়েহে ভাত নাখায় বাকীবোৰেতো খাব মই যাওঁ ভাত বনাওগে এনেই সহজতে মানুহজনী বেমাৰ নহয় তাতে ভাতো নাখাওঁ বুলি কৈছে কিবা হৈছে কমলা